আশা ৰাখিছোঁ সকলো ভালে আছে কুশলে আছে আৰু আজি আন এটা ব্লগলৈ আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছোঁ মাঘ বিহু পাৰ কৰিলোঁ আশা কৰোঁ সকলোৱে বিহুটো ভালদৰে পাৰ হ'ল আৰু এতিয়া লাহেকৈ আহি আছে সৰস্বতী পূজা তাৰপিছত লাহেকৈ আহি পৰীক্ষা ল'ৰা ছোৱালীবোৰ এক্সাম আহিব আৰু আমাৰ দিনতো আমি এইটো দিনত এক্সাম শেষ কৰি আমি পুৰা ফ্ৰী থাকোঁ আৰু আজিকালি যিহেতু CBSE আণ্ডাৰত কৰিছে সেইটো কাৰণে আজিকালি এতিয়া এক্সামবোৰ হয় তো সেইটো কাৰণে ল'ৰাটোৰ লগত অকণমান লাগি থাকিবলগীয়া হোৱাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ তো আজি ভাবিছোঁ ছানডে সেইকাৰণে সৰুকৈ এটা ব্লগ বনাওঁ বুলি ভাবিছোঁ তো চাই থাকিব ব্লগটো কেনেকুৱা লাগে শেষলৈকে আৰু শেষলৈকে জনাব নাপাহৰিব কেনেকুৱা লাগিছে তো বলকচোন বাৰু আৰম্ভণি কৰোঁ এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ আৰু আজি আমি খাইছোঁ শুকান ৰুটি লুবিয়া আৰু চানা দালি সেনেকৈ তৈয়াৰ ৰাখিছিলোঁ কাবেলি চানাৰ সৈতে আৰু ৰুটিখনহে ফুলি গ'লে এনেই ভাল লাগে ন কেতিয়াবা শুকান ৰুটি ফুলিলে মানে এনেই চেপেটা চেপেটা লাগিলে বেয়া লাগে আৰু আজি ভিডিঅ' দি কৰি থকা সময়ত লাকিলি ৰুটি খুব ধুনীয়াকৈ ফুলিছে সেইকাৰণে ভিডিঅ' কৰিবলৈ ভাল লাগিছে আৰু এয়া ৰুটি আৰু কাবেলি চানা লুবিয়া এইখিনি ৰুটি হৈ গ'ল আৰু এইখিনি তাত দেউতাক দি লওঁগৈ আৰু তাৰপাছত আমাৰ কাৰণে বনাম এয়া মোৰ কাৰণে একাপ গাখীৰ চাহ বনাই লৈছোঁ ৰাতিপুৱা আজি চাহ খোৱা নাছিলোঁ এতিয়া একেবাৰে ৰুটিৰ লগতে চাহটো খাই লওঁ আৰু এয়া একাপ চাহ লৈ খাব লৈছোঁ আৰু এইফালে মই নিমকি খচিবৰ কাৰণে ৰুটি বেলি থৈছোঁ আৰু এইফালে লাড়ু কৰি বনাই থৈছোঁ এতিয়া নিমকি কেইটামান বনাম বুলি ভাবিছোঁ এয়া চাহকাপ খাই লওঁ আৰু পৰা নিমকিখিনি বনাওঁ দেৰি হ'ল আজি 10টামানে বাজি গ'ল হ'ল তো এইটো খাই লৈছোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ভিতৰত ইমান বেছি ঠাণ্ডা সেইকাৰণে চাহ আৰু ৰুটি আহি মই বাহিৰৰ বাৰান্দাতে খালোঁহি আৰু এইও ইয়াত খেলি আছিলে সেইটো কাৰণে ভাবিলোঁ তাইকো চোৱা হ'ব আৰু ইয়াতে খালোঁ মাও সেই পিছফালে বাৰান্দাত বহি খাই আছে আৰু আজিকালি ঠাণ্ডাত কি হয় ভিতৰতকৈ বাহিৰত খাই ৰ'দত বহি খাই বেছি ভাল লাগে আৰু কোনে খায় বাৰু এনেকৈ মই হ'লে প্ৰায় এনেকৈ খাব বিচাৰোঁ বিহুত বনোৱা হৈছিলে খাই শেষ হ'ল সেইটো কাৰণে আৰু কেইটামান বনাওঁ চাহৰ লগত খাবলৈ ভাল লাগে আৰু মাহঁতেও নিমকি চিমকি খায় আৰু এইফালে স্কুলৰ প্ৰজেক্ট কৰিব দিছে সেইটো কাৰণে প্ৰজেক্ট বনাই আছে মোৰ তাৰপিছত এইখিনি বনাই লওঁ বুলি ভাবিছোঁ সেয়া কেইটামান নিমকি বনাওঁ আজি বন্ধ পাইছোঁ কৰিব পাৰিম নেকি সিহঁতৰ চিষ্টাৰ কৈ দিব কি ইয়াত এডমিশ্যন দিব নালাগে বোলে আঙুৰটো টেঙা এয়া তাইক আপেল খাব দিছোঁ এইখিনি বনাই হৈ গ'ল আৰু ভাগৰ লাগি গ'ল থিয় হৈ এয়া আপুনি নিমকিকেইটা বনোৱা হৈ গ'ল আৰু এতিয়া অলপমান থাকোঁতে মই এয়া অলপমান খুৰমা কেইটামান বনাই দিলোঁ এনেই লাল চাহৰ লগত খাবৰ কাৰণে বৰ এটা বেছি ভাল নহয় খুৰমাকেইটা কাৰণ মই নিমকি হিচাপত খচি লৈছিলোঁ অলপ টাইট হ'ব লাগিছিলে তেতিয়াও ঘৰত খাবলৈ মোটামুটি হৈ যাব এনেই আৰু বনাই থৈ দিলোঁ সেয়াই আৰু এইফালে বনাইছোঁ কচু আৰু বিলাহী আৰু অলপমান পিছত ঔটেঙা দিম বিলাহীটো মই কালাৰটো থ'বৰ কাৰণে দিছোঁ বিলাহীটো ঔটেঙা দি দিম সেইটো কাৰণে কাটি ৰাখিছোঁ কাৰণ কেলৈ বেছি মাছ মাংস খাই লাগে পেটবোৰ অলপ গেছ খোৱাৰ নিচিনা হোৱা নিচিনা হয় সেইকাৰণে আজি ঔটেঙা দি কচু সেনেকৈ বনাই দিম বুলি ভাবিছোঁ একেবাৰে চিম্পুলকৈ আৰু এইফালে কাটি ৰাখিছোঁ লাই শাক আৰু মূলা অকণমান চিম্পুলকৈ আৰু বেছি মাছ মাংস থাকিলেও অলপ হেৰি হয় সেইটো কাৰণে এনেকৈ বনাব লাগিছোঁ দুপৰীয়া সাজটো আৰু এয়া এইখিনি মই অলপমান পানী দি থুপথুপীয়াকৈ আলু কচুকেইটাকৈ সিজিবলৈ দিছোঁ তাৰপিছত ঔটেঙাকেইটাকৈ দি দিম আৰু
যোনখিনি ঔটেঙা মই হুইচেল এটা মাৰি লৈছিলোঁ সেইখিনি এতিয়া সেই কচুখিনিৰ লগত দি দিম। আৰু পিছফালে চাৰ্জাৰখনৰ পৰা তাই বহি আছে, মানে চিঞৰি আছিলে কিবা এটা খাওঁ বুলি কৈলে। একদম মানে পাকঘৰত তাই মানুহ কোনো নাথাকিলে পাকঘৰৰ সেই চাৰ্জাৰখনৰ ওপৰতে বহি থাকে। আৰু এইখিনি অলপমান উতলিব দিলেই আৰু হৈ যাব, কাৰণ কেলৈ বৰ বেছি হেভিকৈ আজি বন্ধা নাই। আৰু এইখিনি ঔটেঙা দিয়াৰ পাছত পূৰা উতলিছে, আৰু অকণমানতে উতলাৰ পাছত এইখিনি কাঢ়ি থ'ব পাৰিম। আৰু এনেকৈ বনাই খাবলৈ ভাল লাগে কেতিয়াবা কচু ঔটেঙা। আৰু যদি ইয়াত যদি কিবা মাছ থাকে আপোনালোকে মাছো দি দিব পাৰে, তেতিয়া খাই আৰু বেছি ভাল লাগে। আজি মানে এনাইক আৰু ককাক নাই, সেইটো কাৰণে তাই এতিয়া মোৰ লগত পাকঘৰত বহি কাপত গাখীৰ লৈ খাইছে। কি খাইছে কৈ দিয়া আকৌ, কি খাইছা? খাইছোঁ। আৰু এয়া এইখিনি হৈ গ'ল কচু ঔটেঙা, এয়া এইখিনি ৰেডি হৈ গ'ল। এইখিনি ধনিয়া কেইটামান দি থৈ দিলোঁ। আৰু এইটো আছিলে মূলা আৰু মটৰ দি ভাজি বনাইছিলোঁ, আৰু মই লাই শাক বইল, এইফালে চালাড, আৰু এয়া ঔটেঙা আৰু কচু দি যোনখিনি মই জোল বনাইছিলোঁ আজি, সেয়াই দুপৰীয়া সাজটো। বিশেষ এটা কাৰণত এফালে ওলাই যাবলগীয়া হ'ল, আৰু ল'ৰাটো চকুৰ অকণমান চেকআপ এটা আছিলে, সেইটো কাৰণে গৈছিলোঁ। আৰু আজি মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব, আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটো চাইছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।